Hello guys, what is up? It's me Jinto and welcome back to my YouTube channel. So guys, বহুত দিন ব্লগ আনিছিল কাৰণ হ'ল মোৰ পৰীক্ষা চলি আছিল মানে। So এটা পৰীক্ষা শেষ। So আজি হ'ল 26 জানুৱাৰী গণতন্ত্ৰ দিৱস মানে ৰিপাব্লিক ডে। So এতিয়া ৰাতিপুৱা টাইম হৈ গ'ল 7টা মান বাজে। So মই আজি উঠি এতিয়া স্কুলত যাম গণতন্ত্ৰ দিৱস উদযাপন কৰিব। So ভাবিলোঁ ব্লগ এটা বনাই দিওঁ যেহেতু বহুত দিন বনা নাই। So সেইকাৰণে so 7টা বজাত আমাৰ স্কুলত মানে পতাকা উত্তোলন কৰিব। সো 7:30 বজাত যাই পাব দিছে স্কুলত। এইখিনি যাই পাওঁতে 7:30 বাজিব। মই এতিয়া ফটাফট ৰেডি হওঁ, তাৰপিছত লগ পাইছোঁ। গাইজ ৰেডি হৈ গ'লোঁ। এতিয়া ওপৰত জেকেট পিন্ধি লৈছোঁ, মানে তলত স্কুল ড্ৰেছ ওপৰত জেকেট। চ' এতিয়া অলপ যাই থাকোঁ। তো গাইজ আহি পালোঁ এতিয়া স্কুলত, আৰু এতিয়া মানে পতাকা সিফালে ৰেডি কৰি আছে, আৰু এইফালে মোৰ লগত আছে। নামটো ক? ৰাহুল। ইয়াক মই ভিডিঅ' কৰিব দিম, মানে মই ভিডিঅ' নকৰোঁ। ইয়াক মানে সেই টাইমত ভিডিঅ' কৰিব আৰু তাৰপিছত মোক পঠাই দিব হোৱাটছআপত। বাকী ভিডিঅ'টো সকলোৱে এনলৈকে চাই থাকক, কিমানখিনি দেখাব পাৰোঁ দেখাই যাম। আৰু ইফালে চাওক ষ্টান কৰি আছে চাইকেলেদি। সন্মানীয় প্ৰধান আচাৰ্য প্ৰমুখ আচাৰ্যসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ইয়াতে সকলো সমবেত হৈছোঁ ৭৩ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন কৰাৰ কাৰণে। আৰু গাইছে আমাৰ মানে ৰাষ্ট্ৰীয় সংগীত গাইছে, কিন্তু মই এইখিনি মানে ৰেকৰ্ড কৰিব পৰা নাই কাৰণ সকলোৱে গাই আছিল আৰু মোবাইল ওলোৱাটো অলপ প্ৰব্লেম। আৰু এতিয়া প্ৰধান আচাৰ্য অলপমান এই গণতন্ত্ৰ দিৱসৰ বিষয়ে ক'ব, ভাষণ দিব মানে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আজি ৰাষ্ট্ৰীয় উত্তোলন কৰা হৈছে। আমি জানো আমাৰ দেশ ইংৰাজীসকলে প্ৰায় ২০ বছৰ কাল ১৯৮ বছৰ কাল শক্তি কৰিছে, ৰাজত্ব কৰিছিল। সেই ৰাজত্ব কৰাৰ পাছত ১৯৪৮ চনৰ ১৫ আগষ্টত আমাৰ দেশ স্বাধীন হয়। স্বাধীন হোৱাৰ পাছত দেশখন চলাই নিয়াৰ কাৰণে যেনেকৈ আমাৰ কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান চলাৰ কাৰণে তাৰ কিছুমান নীতি নিয়ম থাকে, ঠিক তেনেকৈ আমাৰ দেশখন চলাই নিয়াৰ কাৰণে এখন সংবিধানৰ প্ৰয়োজন হৈছিলে। আৰু সেই সংবিধানখন প্ৰস্তুত কৰাৰ কাৰণে এটা সংবিধান কমিটি গঠন কৰি দিয়া হৈছে। গাইছ এতিয়া হৈ গ'ল সকলো। এতিয়া মানে চকলেট বিতৰণ চলি আছে, চকলেট। মোৰ লগত আছে, নামটো কৈ দি। জিতেদীপ্ত গৌক। ভিডিঅ'দীপ্ত মানে। আৰু এতিয়া সকলো শেষ হৈ গ'ল। তো এইখিনি আছিল, ভালকৈ মানে ভিডিঅ' কৰিব পৰা নাই। যদি সেইটো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব।